হাই, আজি মই লৈ আহিছোঁ আপোনালোকলৈ ৰঙীন ৰুটি বা কালাৰফুল ৰুটি কিদৰে তৈয়াৰ কৰিব আজি মই আপোনালোকক দেখুৱাম। মোৰ পোষ্টটো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই আপোনালোকক দেখুৱাম ৰঙীন ৰুটি কিদৰে বনাম। ৰঙীন ৰুটি বনাবৰ কাৰণে মই এইফালে দুটা পাত্ৰত ইয়াতো একাপ আটা আৰু ইয়াতো একাপ আটা দি লৈছোঁ। আৰু এইফালে এটা পাত্ৰত মই পালেং পাত অকণমান বইল হ'বলৈ দিছোঁ আৰু আনফালে কুকাৰত ৰঙা বন্ধাকবি বইল হ'ব দিম। আপোনালোকে ৰঙা বন্ধাকবি যদি নাথাকে বিটৰুটো দিব পাৰে। বিটটো স্বাস্থ্যৰ কাৰণে বেছিহে ভাল। আৰু সৰু ল'ৰা ছোৱালীয়ে যেতিয়া পাচলি খাবলৈ ইচ্ছা নকৰে তেতিয়া আপোনালোকে এইদৰে মানে কালাৰফুল কৰি ৰুটি বনাই ল'ৰা ছোৱালীক খুৱাব পাৰে। আমি আমাৰ বিদ্যালয়ত যেতিয়া সৰু সৰু ল'ৰা ছোৱালীয়ে মাক বাপেকে যেতিয়া কমপ্লেইন কৰে যে বাইদেউ ই পাচলি নাখায়, ই পাচলি খাবলৈ বেয়া পায়, তেতিয়া আমি অভিভাৱকক এইদৰেই ছাজেষ্ট কৰোঁ যে আপোনালোকে এইদৰে ৰুটি চুটিত দি পেলাই বনাই পেলাই খুৱাব পাৰে। তেতিয়াহ'লে স্বাস্থ্যৰ কাৰণেও ভাল আৰু পাচলি খোৱাও হ'ল। বইল পালেং পাতখিনি মিক্সি কৰি তাৰপিছত চাকনিৰে চেকি তাৰ ৰসটো উলিয়াই ল'লোঁ। এতিয়া মই ইয়াৰে আটাখিনি মাৰিম। এয়া মোৰ হৈ গৈছে। আপোনালোকে পালেং পাতখিনি মিক্সি নকৰি ডাইৰেক্ট বইল কৰাৰ পিছত হাতেৰে খচি তাৰপিছত তেনেকৈ ডাইৰেক্ট মাৰি দিলেও বেছিহে উপকাৰ হ'ব। মই মিক্সি মাৰি দিলোঁ যেনিবা। এইবাৰ এইখিনি হ'ল বন্ধাকবিৰ ৰসেৰে এইবাৰ মাৰিম। দেখিছে ন কিমান ধুনীয়া ৰং হৈছে। বিট দিলে আচলতে ৰংটো আৰু বেছি ধুনীয়া হয়। এইদৰে মই মাৰি ল'ম। আনফালে মই এয়া চিম্পুলকৈ বগা আটা মাৰি থৈছিলোঁ অকল পানী দি। আপোনালোকে ধৰিব পাৰিছে কি সুন্দৰ ৰং হৈছে। এইটো পালেং পাতৰ, এইটো বন্ধাকবি আৰু এইটো বগা আটা। এতিয়া মই তিনিওটা লাডুৰে অলপ অলপকৈ এনেকৈ ল'ম। লৈ মই ইয়াক এইদৰে বেলিম। এয়া চাওক, এইখিনি গ্ৰীণ, এইখিনি বগা, এইখিনি ৰঙা। ঠিক তেনেকৈ পিছফালেও একেধৰণে হৈছে। এইখিনি ৰঙা, এইখিনি গ্ৰীণ, এইখিনি বগা। এতিয়া মই ইয়াক ৰিফাইনত ভাজিম। এয়া আপোনালোকে ধৰিব পাৰিছে ইমান সুন্দৰ ৰং হৈছে। দেখিছে নহয়? এইদৰে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক এইদৰে খুৱাব পাৰে। দেখিছে নহয় কি সুন্দৰ ৰং। এয়া চাওক সুন্দৰ ৰং হৈছে। এইদৰে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক খুৱাব পাৰে, স্বাস্থ্যৰ পক্ষেও ভাল।